प्रत्येक बছৰে 3 লাখ টকাকে দিম বুলি এটা আয়োজন কৰিছোঁ। এই বছৰত আমাৰ চেংচন হৈ গৈছে। অহা বছৰলৈ কণ্টিনিউ আমি প্ৰচেষ্টা কৰিম, কাৰণ মই ভাবিছোঁ এইটো মোৰো দায়িত্ব যে যতীন ইছলামী ছাৰৰ নামটো যাতে আমি যুগমীয়া কৰিব পাৰোঁ আমাৰ ক্ৰীড়া সমাজত, সেইটো কাৰণে আমি কিবা এটা নিশ্চয় চেষ্টা কৰিব লাগিব। ষ্টেডিয়াম বুলি ক'লে এইখিনি ফিল্ডত জাগাৰো কথা আছে, কিন্তু অকল ষ্টেডিয়াম বনালেই যে হ'ল সেইটো নহয়। এইটোতো অলৰেডি এটা মিনি ষ্টেডিয়াম, মানে এটা ভিতৰুৱা গাঁও অঞ্চল। ইয়াৰ তুলনাত আমি কোকৰাঝাৰতেই যদি ডাঙৰ কিবা এটা ষ্টেডিয়াম বা ওচৰে পাঁজৰে নেশ্যনেল লেভেলৰ ইণ্টাৰনেশ্যনেল লেভেলৰ কিবা এটা ষ্টেডিয়ামেই হওক বা কিবা কম্পিটিশ্যনেই হওক তেখেতৰ নামত যদি আমি কৰিব পাৰোঁ, তেখেতৰ নামটো আমি যুগমীয়া কৰি ৰাখিব পাৰিম। সমাজৰ প্ৰতি তেওঁৰ অৱদানৰ কিঞ্চিত হ'লেও আমি এটা সন্মান যাচা নিচিনা হ'ব। ঘোষণা কৰা হৈছে নিশ্চয় আমি আনন্দিত, কাৰণ এই বছৰৰ পৰা আমি BTC কৰ্তৃপক্ষৰ পৰা প্ৰতি বছৰে খেল পৰিচালনা কৰাৰ কাৰণে আমি এটি সন্তোষজনক এটা অনুদান পাইছোঁ। আমি এই খেলখন নিশ্চয় এই অনুদানেৰে সদায় নিৰন্তৰভাৱে চলাই গৈ এই অঞ্চলৰ খেলুৱৈসকলক প্ৰেৰণা যোগাব পাৰিম, আৰু লগতে এই অঞ্চলৰ খেলুৱৈসকলক প্ৰতিভা বিকাশত আমি সহায় কৰোঁ।